कहते हैं आप सभी का हमारे इस छोटे से व्लॉग में। तो गाइस बिना समय गवाते हुए हम इस व्लॉग को यहीं खत्म करते हैं। आशा है आपको ये व्लॉग पसंद आया होगा। तो ऐसे छोटे छोटे व्लॉग देखने के लिए मुझे फॉलो करें। और क्या बोलूं। नमस्कार बंधुসকল আপোনালোকে কেনে আছে মই ভালে আছো তো ৰাতিপুৱা ভিডিওটো শুট কৰি আছো কাৰণ মই আছো এখন মানে ভিআইপি এৰিয়াত এখন ঠেৱা আইবি হয় মই জাগাখনৰ নাম উল্লেখ নকৰো তো এই মোৰ পিছফালে চাওক এই ইয়াত থকা গাড়ী কেইখন আপোনালোকে দেখিলেই গম পাব যে মানে গাড়ী কেইখন দেখিলেই গম পাব যে এইখন মানে ঠাইখন কিমান মানে ভিআইপি এৰিয়া হয় তো মই ভাবা নাছিলো যে কেতিয়াবা এনেকুৱা ঠাইত আহিম তো ইয়াতে আপোনাক জাগাখন মোক চাই ভাল লাগিছে তো ভাবিছোঁ আপোনালোককো জাগাখন দেখুৱাই দিম তো মোৰ লগত লাগি থাকক ভিডিওটো শেষলৈকে চাই থাকিব তো প্ৰথমতে মই গাড়ীকেইখন আপোনাক দেখুৱাই দিওঁ তো আপোনালোকক গাড়ীকেইখন কেনেকুৱা লাগে চাব চবৰে এইবিলাক ড্ৰিম কাৰ হয় কিন্তু চবেতো ল'ব নোৱাৰে তো ইয়াতে মোৰো এখন ড্ৰিম কাৰ আছে দেখাই দিম মানে লাইফত নাজানো কিনিব পাৰিম নে নোৱাৰিম কিন্তু আছে এখন দেই আপোনালোকক কেনে লাগে ক'বচোন এইখন নাজানো মানে লাইফত কেতিয়াবা এচিভ কৰিব পাম কি নাই কিন্তু সপোন চাইছোঁ এদিন নহয় এদিন তো ল'মেই তো এইখন মই নাম্বাৰ প্লেটটো শ্ব' নকৰাওঁ আৰু লগতে আছে এইখন এখন ভিআইপি গাড়ী আছে আৰু আছে এইখন আৰু আছে এইখনত ধুনীয়া এখন নদী আছে ওচৰতে এই পিছফালে চাব পাৰে নদীখন মই আপোনালোকক দেখাই দিম সেই নদীখনত যাবলৈ হ'লে আকৌ আমাৰ এনেকৈ উভতি কিনে এইফালে দি এটা ৰাস্তা আছে তাতে যাব লাগিব নহ'লে বোকা মানে বৰষুণ দি আছে না বতৰটোতো একেবাৰে বেয়া বৰষুণ হৈয়ে আছে তো মই যিটো বস্তু আপোনালোকক দেখাবলৈ ভিডিওটো আৰম্ভ কৰিছোঁ সেইটো বস্তু ভিডিওটোৰ শেষত দেখাম চাই থাকিব কাৰণ ময়ো মানে চাই কিনে অকণমান অবাক হৈ গৈছোঁ ঠিক আছে প্ৰথমতে ভাবিছোঁ এটা তাৰপিছত পাইছোঁ আন এটা তো আগত আপোনালোকক এই নদীৰ কাষটোলৈকে দেখাই লৈ আহোঁ কাৰণ মোকো বহুত ধুনীয়া লাগিছে মই বেক কেমেৰা দি আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ এইটো ৰাতিপুৱাৰ ভিউ আপোনালোকে ৰাতিপুৱাৰ ভিউটোৱে চাওক কিমান ধুনীয়া দেখিবলৈ তো আঁতৰৰ পৰা ইমান ধুনীয়া লাগিছে আৰু যদি ওচৰত যাওঁ মই তেতিয়াহ'লে আপোনালোকক আশা কৰোঁ আৰু বেছি ভাল লাগিব তো ঠাইখন বহুত ধুনীয়া দেখিবলৈ আৰু মাজত এখন আইলেণ্ড আছে ইয়াৰ ঠিক আছে কিমানজনে জাগাখন চিনি পায় মোক কমেণ্টত জনাই দিবচোন যে দাদা মই জাগাখন চিনি পাইছোঁ বুলি ঠিক আছে এই ইয়াত এটা আইলেণ্ড আছে মই জুম কৰি দেখাবলৈ চেষ্টা কৰিম সেইটো হয় এটা আইলেণ্ড এই নদীৰ কাষ চাপি পালোঁহে আমি নদীৰ কাষটো দেখাই দিবলৈ চেষ্টা কৰিম আপোনালোকক পানীটো ইয়াতে ইমান মানে নাথাকে ঠিক আছে কিন্তু বৰষুণৰ বতৰ তো এইটো এটা ডেম হয় ইয়াতে পানী ষ্টক কৰে ঠিক আছে তাৰপিছত চুইচ গেটেৰে ওলাই দিয়ে তো পানীটো ইয়াৰ পানীটো এতিয়াও এৰা নাই সেইকাৰণে ইয়াত মানে ইমান পানী হৈ আছে চাওকচোন ৰাতিপুৱা বতৰটো কিমান ধুনীয়া দেখিবলৈ হা ইয়াতে কিবা মানে খেতি বাতি কৰি ৰাখিছে তো এই চাওক এইফালেদি আপোনালোকে যদি বিচাৰে গাড়ী এখনো লৈ যাব পাৰিব মানে ধোৱা ধুই কৰাৰ কাৰণে আৰু এইটো হৈছে নদীখন তো একদম ৰাতিপুৱাৰ ভিউ এইটো তো ৰাতিপুৱাৰ ভিউটো মোক বহুত ধুনীয়া লাগিছে মানে সেইকাৰণে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ ঠিক আছে এইটোতো আপোনাক নদীখন সিফালেদি দেখাই দিলোঁ আৰু বেলেগ এটা চাইডেদি দেখাই দিম এইটো হৈছে এটা আইলেণ্ড ঠিক আছে ইয়াত যিমান ডাঙৰ ভিআইপি মানুহ আছে আমাৰ অসমৰ চবে এই আইলেণ্ডত আহিবলৈ চেষ্টা কৰে আৰু আপোনালোকে নাজানে চাগে যে গোৱা বাকীবোৰত যেনেকুৱা এনেকুৱা এই সৰু যে স্পীডবোট থাকে এনেকুৱা মানে এজন দুজন মানুহে বহি যে পূৰা চলাই থাকে পূৰা বিন্দাছ মস্তি কৰে এইখন অসমৰ এখন ঠাইতে পায় সেইখন হৈছে এইটো এৰিয়াত ঠিক আছে আপোনালোকে যদি আহে এইটো এৰিয়াত সেইটো লৈ মানে এনজয় কৰিব পাৰিব এইটো মানে দিনৰ 10টা বজাৰ পিছতহে আৰম্ভ হয় এতিয়াতো 5টা বজা নাই এতিয়াও একেবাৰে ৰাতিপুৱা হৈ আছে তো মই যাম এতিয়া আপোনালোকক বেলেগ এটা ছাইডৰ পৰা বেলেগ এটা ভিউ দেখুৱাম আৰু মই বেলেগ এটা ফালৰ পৰা আপোনালোকক বেলেগ এটা ভিউ দেখাবলৈ আহিছোঁ তো এইটো ভিউ মোক বহুত ধুনীয়া লাগিছে এইটো মানে ইয়াত যিটো ব্ৰেকেট আছে ব্ৰেকেটৰ সিফালে যিখন নদী আছে নদীখন চাই লওক তাৰ পিছফালে এখন পাহাৰ আছে আৰু ইয়াত যিটো মানে একদম লাহে কিমান ধুনীয়া এটা বতাহ মাৰি আছে না এইটো গৰমৰ দিনত মজা আছে ইয়াতে বহি আপোনালোকে ৰেষ্ট কৰিব পাৰিব আৰু ডিম্পু বৰুৱা দাই ইয়াতে আহি ভিডিঅ' বনাই গৈছিল ঠিক আছে তো এই জাগাখনৰ পৰিচয় কৰাই দিছিল ইয়াত থকা কেইটামান গছৰ লগত আপোনালোকৰ পৰিচয় কৰাই দিম এই চাওক এইটো গছ আপোনালোকে চাগে দেখা নাই মই দেখাই দিম ইয়াত কিমানটা আছে এইটো গছ এইটো এটা ওচৰৰ পৰা দেখাই দিছোঁ
এইটো এটা সেম গছ হয় কিন্তু দেই আপোনালোকে চেষ্টা কৰিব গছটোৰ নাম ক'ব কাৰণে এইটো এটা হয় একদম ওচৰৰ পৰা দেখাই দিম আপোনালোকে চিন্তা কৰি থাকক গাছটো মানে চিনিবলৈ চেষ্টা কৰক এই আৰু এটা আছে এই চাওক ইয়াতে ঠিক আছে আৰু আছে দেখাই দিম এইবিলাক গছ আপোনালোকে চিন্তা কৰিব হা যে কিহৰ গছ এইটো এটা একদম ওচৰৰ পৰা দেখাম হা ডালবিলাক যাতে আপোনালোকে ভালকৈ দেখি পায় বেক কেমেৰা দি দেখাম নেকি বেক কেমেৰা দি দেখাম ৰ'ব দেখাই আছোঁ এই সৰুটো চাওক এইটো এটা হয় এইটো গছ আপোনালোকে যদি গাইজ কৰোঁ মানে এতিয়ালৈকে যদি আপোনালোকে যদি নামটো মানে জানা নাই বা চিনি পোৱা নাই কৈ দিছোঁ পুষ্পা ঝুকেগা নেহি চালা চন্দন গছ এইটো হা কোটি টকাৰ গছ এইটোৱে হৈছে চন্দন গছ কোটি টকাৰ গছ কিন্তু হয় এইটো বগা চন্দনটো ঠিক আছে চাফেদ চন্দন ইয়াত থকা আৰু এটা গছৰ লগত পৰিচয় কৰি দিম এইটো কি গছ কওকচোন এইটো 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 কি তেতেলী নহয় আমলখি দেখাই দিম হা আৰু এটা আমলখি গছৰ লগত আপোনালোকৰ পৰিচয় কৰাই দিম খাব নেকি আপোনালোকে আমলখি হা এইটো এই চাওক আমলখি খাই লওক কিমান লাগে এই চাওক না কিমান সৰু গছত আমলখি কিমান ধৰিছে কিমান আমলখি লাগে আপোনাক কিমান খাব হা কিমান আমলখি খাব এই চাওক এই চাওক কিমান সৰু গছ এই মাটিৰ পৰা এই চাওক আমলখি এই আমলখি বেলেগ এটা গছ দেখাম আপোনালোকে নামটো মানে এইটো গছ চিনিবলৈ চেষ্টা কৰিব ঠিক আছে এইটো বহুতেই চিনি নাপায় কাৰণ এইটো খুব ৰেয়াৰ এইটো মানে দেখি নাপায় এইটো গছৰ নামটো কওকচোন হা মই বেক কেমেৰা দি দেখাই দি আছোঁ নাও গছটো দেখিবলৈ কিমান ধুনীয়া আছে ঠিক আছে এই গছটোৰ নামটো আপোনালোকে চেষ্টা কৰকচোন ক'বলৈ যদি নাপায় মই কৈ দিম নহয় এইটো কি গছ ঠিক আছে এইটো গছৰ কাম কি এইটো গছৰ দুটা কিন্তু খাচিয়ত আছে একদম ঠিক আছে এইটো গছ হৈছে ফাইন গছ হা এইটো গছৰ এক নম্বৰ কথাটো হৈছে ইয়াত যিটো ফুল ধৰে গছটোত ফুল আহে এইটো ফুল কেতিয়াও বেয়া নহয় সেইটো হৈছে কাঠফুল বুলি কওঁ আৰু এইটো যে পাতবোৰ আছে এই পাতটো শুকাৰ পিছত আমি যে মানে গাড়ীৰ চিটত যে একদম নাৰিকলৰ জাৰৰ নিচিনা যে কিবা এটা দেখা পাওঁ এইটো হৈছে এইটো পাতহে ইউজ কৰে ঠিক আছে শুকাৰ পিছত আমি বেলেগ বুলি ভাবোঁ কিন্তু এইটো পাতে ইউজ কৰে এইটো হৈছে ফাইন গছ ইয়াত যিমানখিনি বস্তু আছে চব লাখ টকীয়া বস্তু কোটি টকীয়া বস্তু তো যিটো উদ্দেশ্যত মই ভিডিঅ' মানে লৈ আহিছোঁ সেইটো বস্তু এই আপোনালোকে দেখাই দিওঁ যে ঘাঁহবোৰ যে আপোনালোকে চাইছে ঠিক আছে ঘাঁহবোৰ তো একচুৱেলি কি হ'ল ঘাঁহবোৰত পূৰা মানে বোকা চৰা কিবা কিবি লাগি আছে ইয়াৰ মেইন কাৰণটো হৈছে যে বতৰ বেয়া বৰষুণ দি আছে অকণমান আগতে বৰষুণটো এৰিল ঠিক আছে তো যদি বোকা নপৰে এইবিলাক ঘাঁহ কিন্তু দেখিবলৈ বহুত ধুনীয়া লাগে মানে ইমান ধুনীয়া লাগে সেইটো মানে অসাধাৰণ ঠিক আছে আপোনালোকে বহুত ফিল্মত চাইছে এনেকুৱা ঘাঁহ তো সেইবিলাকৰ ঘাঁহ লগাই থৈ দিয়া ঠিক আছে তো ঘাঁহবোৰ মই দেখাই দিম যে এই ঘাঁহবোৰক আপোনালোকে যে মানে অৰিজিনেল বুলি ভাবে নে ডুপ্লিকেট বুলি ভাবে এইটোৱে মই আপোনালোকক দেখাই দিম বেক কেমেৰাতে আপোনালোকক দেখাই দি আছোঁ দেখি থাকক তো এই ঘাঁহবোৰ চাওক এই আমাৰ গুৰুজী এটাও ভিডিঅ' বনাই আছে তো এই ঘাঁহবোৰ দেখাই দিম হা এই ঘাঁহবোৰ যদি মই এটা ইয়াৰ পৰা এনেকৈ ছিঙি লওঁ তো আপোনালোকে চাইজটো দেখিব চাইজটো কিমান আছে 1.5 ইঞ্চিমান আছে ঠিক আছে যদি ঘাঁহটো 1.5 ইঞ্চি হয় এই মই ভৰিটো এনে ইয়াত দি আছোঁ ঠিক আছে মোৰ ভৰিটো নিশ্চয় দেখা পাইছে চাওক কিমান দূৰ সোমাই গৈছে 2 ইঞ্চিৰ বেছি মোৰ ভৰিটো একদম মানে ঘাঁহৰ ভিতৰত সোমাই গ'ল ঠিক আছে এই চাওক কিমান সোমাই গৈছে ইয়াতে চাওক কিমান সোমাই গৈছে ঠিক আছে তো একচুৱেলি এই ঘাঁহবোৰ কি আপোনালোকৰ কি বুলি মনে হয় যে আৰ্টিফিচিয়েল নে একদম ৰিয়েল তো মোক নিশ্চয় কমেণ্টত জনাই দিব ঠিক আছে আৰু মোৰ লগত আপুনিও এই ঠাইখন চাই আপোনাক কেনেকুৱা লাগিছে বা কোনোবাই যদি এই ঠাইখনৰ বা নাম গেছ কৰিব পাৰিছে নিশ্চয় কমেণ্টত জনাই দিব তো আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰোঁ এইটোকে আমাৰ ৰিলিভাৰ পাৰ্টি আহি গৈছে এতিয়া আমি গাড়ীখনত নমাই গুচি যাওঁ আৰু